নমস্কাৰ। আজি আমি জানিম ক্লাছ 10ৰ অসমীয়া কিতাপত কৰিব দিয়া গোটেইবোৰ সমৰ্থক শব্দ। তৰু তৰু মানে হৈছে বৃক্ষ, গছ, উদ্ভিদ। মুক্তি মুক্তি মানে হৈছে মোক্ষ লাভ কৰা, নিৰ্বাণ কৰা আৰু মুকলি কৰা। সুমধুৰ সুমধুৰ মানে হৈছে মধুৰত্ব, ঘনিষ্ঠ, মৌ আৰু কণা, মৌ কণা। তাৰপিছত আছে অভিযান অভিযান মানে হৈছে পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ। তাৰপিছত আছে ধ্যানী ধ্যানী মানে হৈছে মনশ্ৰী, জ্ঞাতা, কৃতদি। জোন জোন মানে হৈছে চন্দ্ৰ। ঘৰ ঘৰ মানে হৈছে আৱাস, বাসস্থান। চৰা চৰা মানে হৈছে অতি বা অধিক, অসংখ্য। দাহ দাহ মানে হৈছে পুৰা। উভতি উভতি মানে উলটি। প্ৰভাত প্ৰভাত মানে ৰাতিপুৱা। কঠিন কঠিন হৈছে টান। এলেহুৱা এলেহুৱা মতে কৈছে ৰিহা কৰিয়া। ডাঙৰ ডাঙৰ মানে হৈছে প্ৰকাণ্ড। চেষ্টা চেষ্টা মতে কৈছে প্ৰয়াস। লগৰীয়া লগৰীয়া হৈছে বন্ধু বান্ধৱ। লক্ষ্য লক্ষ্যৰ মতে কৈছে উদ্দেশ্য। হাবিয়া হাবিয়া মানে ইচ্ছা, যত্ন, আগ্ৰহ। তাৰপিছত সপোন সপোন মানে হৈছে স্বপ্ন। নিপুণ নিপুণ মানে পাকৈত, দক্ষ। সমীপ সমীপ হৈছে নিকট, ওচৰত। বিস্তৰ বিস্তৰ মতে কৈছে বহুত, অনেক। সহস্ৰ সহস্ৰ হৈছে হাজাৰ। সদৃ সদৃ হৈছে একে। বাদ্য বাদ্য মতে কৈছে বাজনা। কৰচৰণ কৰচৰণ মানে ভৰিদ্বৰ। চৰ্ম চৰ্ম সমৰ্থ কৈছে ছাল। শ্ৰুতি শ্ৰুতিৰ সমৰ্থ কৈছে বেদ। বিমংগল বিমংগল সমৰ্থ কৈছে অমংগল। বান্ধৱ বান্ধৱ সমৰ্থ শব্দ হৈছে মিত্ৰ। ধন্যবাদ।